আজি ছোৱালীৰ প্ৰথম মুণ্ডন আছিলে। সেয়ে ৰাতিপুৱাই উঠি পেলাই ভগৱানৰ ওচৰত এনেদৰে চাকি এগছি জ্বলাইছোঁ। আজিৰ দিনটো কিছুমান মানুহে বৰ বেলেগ ধৰণে পালন কৰে, কিন্তু আমি অতি সহজ আৰু সাধাৰণভাৱেই কৰিছোঁ। ভগৱানৰ আশীষ বিচাৰিছোঁ যাতে তাই সুস্বাস্থ্যৰ গৰাকী হয়, ভালে কুশলে থাকে। নাপিত এগৰাকীক ঘৰলৈ মাতিছিলোঁ। তেওঁ আহি পেলাই আৰম্ভ কৰিলে। প্ৰথমতে বাৰু তাই ঠিকেই আছিলে, কিন্তু পিছলৈ দেখোন তাই কান্দিব ধৰিলে। ইমান কান্দিলে, আৱেগিক হৈ গ'লোঁ। দুখ লাগিলে। এনেকুৱা ভাৱ আহিলে মনত, ভুলেই কৰিলোঁ নেকি? থাকিবই দিব লাগিছিলে তাইৰ চুলিখিনি তেনেকৈ। কাৰণ ইমান কান্দিছে, তাইৰ চকু পানীবোৰ মোৰ বুকুত বিন্ধিব ধৰিলে। কিন্তু কি কৰিম, সহ্যটো কৰিবই লাগিব। আৰু ভাবিলোঁ, এয়া অলপ সময়ৰ কথা, অলপ পিছততো তাই ঠিক হৈ যাব। আৰু তাইক সেয়ে বিভিন্ন বস্তু দি পেলাই নিচুকাবলৈ চেষ্টা কৰিছোঁ। কিন্তু নাই, তাই কান্দিয়ে আছে। ভাবিছোঁ কেতিয়া কটা শেষ হ'ব আৰু কেতিয়া যে তাই হাঁহিব, তাইৰ লুকছটো দেখিম। নতুন লুক এটা দেখিলে চবৰে ভাল লাগে, আৰু আমিও আজি আগ্ৰহেৰে ৰৈ আছোঁ তাইৰ নতুন লুক চাবলৈ। ফাইনেলি কটা হ'ল। তেওঁক আমি যি পাৰোঁ এটা দক্ষিণা দিলোঁ। সঁচাকৈ আজিৰ দিনটো তেওঁৰ বাবেই আমাৰ সফল হৈছে। ছোৱালীক মাতিছোঁ, আহাচোন মামাৰ ওচৰলৈ। কিন্তু নাই, তাই ভয় খালে। ভাবিলে আকৌ যেনিবা তাই চুলি কাটিব। সেয়ে তাই আহিব বিচৰা নাছিলে। ফাইনেলি আজিৰ দিনটো এনেদৰেই গ'ল।